হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালেই। আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ ধুনীয়া ধাননি পথাৰৰ মাজেদি। আচলতে সোণালী বুলি ক'ব লাগে, এতিয়া ধান দোৱাৰ সময়, কিন্তু সোণালী বুলি ক'বলৈ নহ'ল। এইখিনি মানে পূজাৰ আগৰে ভিডিঅ' হয়, আজিহে আপলোড কৰিছোঁ, গতিকে আপোনালোকে চাওক। মই মামা ঘৰত যোৱাৰ ভিডিঅ'ৰ পাৰ্ট 2 খণ্ড হয় এই ভিডিঅ'টো। চ' আপোনালোকে হোম টুৰ বুলি নাভাবিব, ঘৰটো দেখাম যদিও মানে বা বস্তুবোৰ দেখাম যদিও ঘৰখনৰ হোম টুৰ বুলি নাভাবিব। মানে এনেই আৰু মানে কি আছে এনেকৈ মানে ভাল লাগিলে, সেইটো কাৰণে মই ভিডিঅ' কৰিলোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অলপ স্ক্ৰিপ্ট নকৰি চাই থাকক, আৰু মোৰ কিছুমান স্মৃতিৰ কথা আজি ক'ম, ঠিক আছে? আৰু এনেকৈ বহুত ৰবাব টেঙা গছ দেখিলোঁ মামাহঁতৰ ঘৰত। ভাবিলোঁ ৰবাব টেঙাখিনি মই দেখা নেকি আপোনালোককো দেখাই দিওঁ। আৰু এইটো হৈছে মামাহঁতৰ ঘৰৰ পদূলিও, কিমান ধুনীয়া মানে দেখি মোৰ মনটো এনেকুৱা ভাল লাগি যায় নহয়, যে মই ভাবিলোঁ আপোনালোককো দেখাওঁ। কিমান ধুনীয়াকৈ ওখকৈ শাৰী তামোল গছ আছে। এইখিনি আকৌ হৈছে তগৰ ফুলৰ গছ। তাৰপিছতে আৰু এতিয়া ৰবাব টেঙাৰ গছ আছে, আৰু সিটো চাইডে এয়া দেখিছে একদম মানে তললৈকে পৰি আছে ৰবাব টেঙা। আৰু এইবোৰ গোটেই ওপৰৰ পৰা মানে পুৰা তললৈকে ৰবাব টেঙা আছে। কিমান খাব আৰু ফল মূল। তাৰপিছত এইজোপা হৈছে বনপিঠাৰ গছ। আপোনালোকে খাই পাইছেনে বনপিঠা? কোনে বনপিঠা খাই পাইছে, কেনেকুৱা লাগে কমেণ্ট কৰি জনাব দেই। তাৰপিছতে এইফালে আছে টকৌ গছ, দেখিছেনে? এয়া হৈছে অপৰাজিতা ফুল। ইয়াত দেখিছেনে অপৰাজিতা ফুল আছে, আৰু লগতে তুলসী আছে। আৰু এইটো হৈছে আমাৰ চাংঘৰ, মামাহঁতৰ চাংঘৰ। দেখিছেনে কিমান ধুনীয়া? আচলতে চাংঘৰ থকা মজাই আমেজে বেলেগ, নহয় জানো? ইয়াত মাছ টিং টাং কৰি আছিলে, সেইটো কাৰণে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। কিন্তু মই কেমেৰাটো ওলোৱাৰ লগে লগে মাছবোৰ চব ঠাণ্ডা হৈ গ'ল। এইটো হৈছে পুখুৰীতে। আপোনালোকে নাভাবিব যে এইটো পানী আছে যদিও, এইটো মানে যদিও মেটেকাখিনি আছে বহুত দ হয়। আপোনালোকে যদি কোনোবাই গৈ পায় যে পানী নাই বুলি, গ'ল আৰু আপোনালোক। তাৰপিছতে এইটো এটা পুখুৰী হয়। তাৰপিছত আৰু এটা পুখুৰী আছে, এইটো দুটা চাইডে আছে। এইটো আচলতে সিমান দ নহয় বাৰু। গাইছ, এইটো যোনটো পুখুৰী দেখিছে নহয়, সেইটো পুখুৰীত সৰুতে খুব মাছ মাৰিছিলোঁ মাৰ লগত আহি কিনে। খুব বেছি মানে মাছ মাৰিছিলোঁ, ইমান ভাল লাগে নহয়। মানে কি ক'ম, মানে সেই দিনটো মনত পৰিলে মানে ইমানে বহুতে মানে বেছি ভাল লাগে, আৰু বহুতে মনত পৰে। এতিয়াও মোৰ মন যায়, মোৰ মন গৈছে সেই মাছ ধৰিবৰ কাৰণে। দেখিছে মাছ কিন্তু মই কিন্তু বহুত বছৰ ক্লাছ 4 নে 5তে লাষ্ট ইয়াত মাছ ধৰিছিলোঁ মাৰ লগত আহি কিনে। তাৰপিছত আৰু মানে মই মাছ ধৰা, পথাৰত ৰোৱা সেইবোৰ কাম মই ক্লাছ 4-5লৈকে লাষ্ট কৰিছিলোঁ আমাৰ ইয়াতে, মানে আইতাহঁতৰ ঘৰতে। তাৰপিছত আৰু এনেকুৱা হ'ল, মানে সময় নোহোৱা নিচিনা হ'ল। স্কুল যাব লাগে, আকৌ টিউচন থাকে, সময় নোহোৱা নিচিনা হ'ল। সেইকাৰণে ইয়াত তাৰপিছতে ৰোৱাবলৈ, ধান দাবলৈ এনেকৈ আহাই নাই। আইতাৰ লগত আহোঁ, খুব ভাল লাগে, মাছ চাছ মাৰোঁ। ৰ'ব আপোনালোকক মই দেখুৱাম। এইডোখৰ যে ইমান দ নোহোৱা নিচিনা লাগিছে। এইডোখৰত যে মোৰ মানে এইকেইটা মানে মাছ মাৰি দিব মন গৈছে, এডাল নানি কেনে তলত, কিন্তু তেনে নামো আৰু যদি দ হয় গ'লো আৰু। এতিয়া টুপুং টাপুং নাই, ঘৰখন ইমান টুপুং টাপুং কৰিছে নহয়। এইডোখৰ অকণমান দ দেই, ইমান দখৰলৈকে গৈছে ভৰিটো। সেইডোখৰ বাম আছিলে, এইডোখৰ মানে পানী আছে ন অকণমান, সেইকাৰণে। এজনী আইতা মাছ এটা মোৰ ভৰি আগেফালে পাৰ হৈ গ'ল। মাছ এটা ৱাও, এইখিনি হৈছে মেটেকা ফুল। এইখিনি মেটেকা ফুল খায়ো বুলি শুনিছোঁ। আপোনালোকে খাই নাই? খাই বোলে। আপোনালোকে
খাই যদি ক'ব দেই কোনে কোনে খায় কিমান ভাল লাগে দেখিছেনে এইখন হৈছে পথাৰ কিমান ধুনীয়াকৈ ধান গজিছে তোৰ ককাইও আমাৰ কাৰণে কলমৌ বিচাৰিছে নাতিয়েক আইতাক নুঠে ইমানখিনি পালোঁ সেইখিনি কলমৌ থৈ কেনে আকৌ আহিলোঁ দুটা পালোঁ আৰু দুডাল পালোঁ তাৰপিছত এইফালে বেটাই মাটি হেৰি কৰি আছে মাটি লৈ আছে ইহঁতৰ বোলে স্কুলত কিবা বনাব দিছে সেইকাৰণে লিকটীয়া মাটি লৈ আছে এইটো বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন মোৰ এনেকুৱা নেচাৰ সেউজীয়া নেচাৰ বহুত বেছি ভাল লাগে সেইটো কাৰণে আপোনালোকক ভিডিঅ' কৰি দেখুৱালোঁ আৰু ভিডিঅ'টো পূজাৰ আগৰ ভিডিঅ' হয় সেইকাৰণে আপোনালোকে পানী দেখিবলৈ পাইছে পথাৰত আৰু মামাহঁতৰ তাত একচুৱেলি হেৰি হয় কি বুলি ক'ম এতিয়া এইটো কি বুলি ক'ম মানে বানপানী আহে সেইটো কাৰণে ৰোৱা দেৰি হয় ধান দোৱাও দেৰি হয় সেইটো কাৰণে এইটো পূজাৰ মানে 3 সপ্তাহমানৰ আগৰহে ভিডিঅ' হয় দেই বেছি দিনৰ ভিডিঅ' নহয় বাৰু এলাহতে মই আপলোড কৰিবলৈ পাহৰি থাকিছিলোঁ গতিকে ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব